সো দিল্লীলৈ যাবৰ বাবে আমি ৰেডি হৈছোঁ চাইকেল লৈ আৰু সদায় দিল্লীত নাযাওঁ আজি আমি যাম আমেৰিকালৈ আৰু চাই থাকিব ভিডিঅ'টো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ এইবিলাক আমাৰ ৰাইডাৰ আৰু এজন ৰাইডাৰক ৱেইট কৰি আছোঁ আহি আছে আহি আমি পালোঁ আৰু এইটো চাব পাৰি ইয়াত প্ৰতিবাদ কৰি আছে আন্দোলন কৰি আছে এনকাউণ্টাৰ হৈ থকাৰ বাবে দাদা কিবা ক'ব দাদা কিয় প্ৰতিবাদ কৰি আছে আপোনালোকে ক'ব নেকি দাদা দাদা আহি আহি আমি পালোঁ গল্ডেন ব্ৰিজখন চাব পাৰে এইখন পৃথিৱীৰ ভিতৰত ডাঙৰ ব্ৰিজ মিছাও কৈছোঁ মই সঁচা বুলি বিশ্বাস নকৰিব আৰু ইয়াৰ পৰা আমি যাব লাগিব বহু দূৰ কত দূৰ এতিয়া আমি জানি না এই অলপমান সময় তাত জিৰাইছিলোঁ এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা আপোনালোকে দেখা পাইছে চাগে এইটো টাৱাৰ এই টাৱাৰটোত নেট নাপায় সেই টাৱাৰটোত কাৰেণ্ট থাকে আৰু সেইটোত লাৰিলে মানুহ মৰে এইটো গৰু এশিঙীয়া গৰু এইটো এইবিলাক বগলী যাই আছোঁ আৰু চাব পাৰে আপোনালোকে কি মনোমোহা দৃশ্য অসমৰ দ্বিতীয়খন ডাঙৰ ব্ৰিজ আমি গৈ আছোঁ এইটো এটা ডাউন আছে আৰু এইটো টাৱাৰ আৰু অলপমান পিছত এই টাৱাৰটোৰ ওপৰত উঠিম কি খাই আছা এই ভাং খাই আছে নেকি এতিয়া এই ঘৰত যাবা নেকি কি কৰি আছা বাই আমেৰিকা পালোহি এই আমেৰিকাত বহুত গছ আছে এই গছ গছনিবিলাক আমেৰিকাৰে হয় সেউজীয়া সেউজীয়া গছ এই গছবিলাকক কি বুলি কোৱা হয় নাজানো দীঘল গছ আমি আহি আহি পালোঁ এইখন পৃথিৱীৰ ভিতৰত ডাঙৰ ফৰেষ্ট এখন হয় ফৰেষ্টখনৰ নাম নাজানো আৰু আমাৰ ৰাইডাৰবিলাকে আহি ইয়াত চাইকেলসমূহ পাৰ্ক কৰিছে ইয়াতো ট্ৰাক আছে